ৰেচিপি আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। সেয়া হৈছে পানী পিঠা। আৰু আজি পানী পিঠাৰ কাৰণে লাগিব কেঁচা পিঠাগুড়ি, সোৱাদ অনুসৰি নিমখ, অকণমান ৰিফাইন তেল, অলপমান পানী দি মিক্স আপ কৰি ল'ব। তাৰ পৰা এখন গৰম টেৱাত বা গৰম কেৰাহীত এনেকৈ পিঠাটো দি মেলি দিব। তাৰ পৰা এখন ঢাকনাৰে ঢাকি দিব যাতে আমাৰ ওপৰৰ চাইডটো ধুনীয়াকৈ সিজি যায়। আৰু সকলোৱে এইটো পিঠা বনাব সকলোৱে জানে, কিন্তু মই আজি আপোনালোকক বনাইছিলোঁ কাৰণে আপোনালোকৰ মাজত আগবঢ়ালোঁ। আৰু এতিয়া ধুনীয়াকৈ ঢাকনাখন দাঙি আকৌ এবাৰ উলটিয়াই দিব পিঠাটো। খুব ভাল হয়। আৰু ইয়াত তেল ব্যৱহাৰ কৰিবও পাৰে আপোনালোকে, ৰিফাইন তেল, কিন্তু মই যিহেতু তাতে মিক্স কৰি লৈছিলোঁ সেইকাৰণে মই তেল ব্যৱহাৰ নকৰোঁ আৰু তাতে দি ল'লোঁ। এক্সট্ৰাকৈ দিলে মানে খাই ইমান ভাল নাপাওঁ মই, কিন্তু আপোনালোকে দিও খাব পাৰে। তাৰ পৰা এতিয়া টমেট' চচ বা চাহৰ লগত খাব পাৰে, খুব হেল্ডি হয়। এয়া চাওক কি ধুনীয়া হৈছে। আৰু এয়াই এটা সৰু ৰেচিপি আগবঢ়ালোঁ। লাইক কৰিব, কমেণ্ট কৰিব।